Hello everyone, welcome back to my Art of Hobby channel. নমস্কাৰ বন্ধুসকল, মোৰ Art of Hobby চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাও। আজি আপোনালোকক ব্লাউজ ষ্টিচিং দেখাম স্টেপ বাই স্টেপ কেনেকৈ চিলাব আপোনালোকে ব্লাউজ। তো এইটোৰ আগতে মই কাটিং দিছোঁ, ইতিমধ্যে আপলোড কৰিছোঁ। তো আজি মই এইটো কেনেকৈ চিলাব স্টেপ বাই স্টেপ আপোনালোকক দেখাম। তো চিলোৱাৰ আগতে আপোনালোকে পাৰ্টকেইটা এনেকৈ পাৰি ল'ব, কোনটো পাৰ্ট কোনফালে হ'ব। তো জাস্ট মই এটা পাৰ্ট আপোনালোকক পাৰি পেলাই দেখাইছোঁ। এইটো পাৰ্ট এনেকৈ হ'ব, এনেকৈ থাকিব। চাওক, এইটো পাৰ্ট মই এনেকৈ পাৰি লৈছোঁ। টোটেল হ'ল 1 2 3 4টা পাৰ্ট। এইটো হৈছে বেল্ট, এই দুটা কটৰি, এইটো হৈছে ছাইডৰ পাৰ্ট। তো পোনপ্ৰথমে আমি কি কৰিম, ফাৰ্ষ্ট আমি এই দুটা জইন দিম। চাওক এনেকৈ পাৰি থৈছোঁ, পাৰি পেলাই এনেকৈ ওলটাই ল'ম। এনেকৈ ওলটাই দুয়োটা পাৰ্ট ইটো মূৰৰ পৰা, যিটো মূৰে আমাৰ হুক থাকে বা হুকৰ ঘৰ থাকে, এইটো ছাইডৰ পৰা চিলাই কৰি এইটো ছাইডে মিলাই যাব। এনেকৈ চিলাই কৰিলোঁ আমি, চিলাই কৰিম এনেকৈ। তো মই আপোনালোকক চিলাইটো দেখাম কেনেকৈ চিলাব লাগে। তো এনেকৈ থাকিল, এনেকৈ ওলটাই ল'ব। তাৰপিছত এইটো জইন হোৱাৰ পিছত আমাৰ বেল্ট জইন হ'ব, তাৰপিছত এইটো জইন হ'ব। তো নেক্সট পাৰ্টটো দুটা পাৰ্ট হয়, এইটো ছাইডে এটা পাৰ্ট, এইটো ছাইডে এটা পাৰ্ট থাকে। তো নেক্সট পাৰ্টটো তেনেকৈ জইন দিব। তো মই এতিয়া মেচিনত আপোনালোকক দেখাইছোঁ কেনেকৈ ষ্টেপ বাই ষ্টেপ চিলাব। তো চাওক, এইটো হৈছে মোৰ ব্লাউজৰ বেক চাইড হয়, বেক পাৰ্ট। তো বেক চাইডে মই এনেকৈ চিম্পল নেক দিছোঁ, ডিজাইন নিদিওঁ, এইটো চিম্পল কৰিম, পাইপিনো দিয়া নাই মই। পিছে কেনেকৈ আৰু এটা চিলাই দিব লাগিব। তো বেক পাৰ্ট কেনেকৈ চিলাই কৰে মই প্ৰথমতে বহুত ভিডিঅ' আপলোড কৰিছোঁ। তো এইটো হৈ গ'ল। তাৰপিছত মই ফ্ৰণ্ট পাৰ্ট জইন দি পেলাই আপোনালোকক বেক পাৰ্ট কেনেকৈ জইন দিয়ে সম্পূৰ্ণ ব্লাউজ চিলাই কৰি দেখাম। তো এইটো পাৰ্ট এনেকৈ থাকিল, এনেকৈ ল'লোঁ, লৈ পেলাই এনেকৈ ওলটাই তেতিয়া হুকৰ ঘৰ য'ত থাকে এইটো চাইডে চিলাই কৰি যাম, 1/2 ইঞ্চি চিলাই কৰিম। জইন দিয়া হৈ গ'ল। তো মাজত চিলাই দিলোঁ। এতিয়া কি কৰিম, ইয়াতে এটা প্লেট হ'ব, দুইটা পাৰ্ট সমান কৰি ল'ম। এনেকৈ দুটা মোৰ সমান কৰিলোঁ, ইয়াতে 1/2 ইঞ্চি প্লেট দিম। চব কি ধুনীয়া কটৰি হৈছে। তো এটা পাৰ্ট হৈ গ'ল, কটৰি পাৰ্ট চিলাই কৰিলোঁ, আৰু বাকী আছে এইটো মাত্ৰ কটৰি চিলাই কৰিছোঁ। তো আন এটা কটৰি এইটো এনেকৈ পাৰি ল'ম। কোনটো ফালে হয় ভালকৈ চাই ল'ব, চাই পেলাই তাৰপিছত চিলাই কৰিব। এনেকৈ ওলটাই ল'লোঁ, তো এইটো চাইডে চিলাই কৰিম। তো এইটো হৈছে আমাৰ কটৰি, এইটো হৈছে ছাইডৰ পাৰ্ট। ইয়াত এইটো ছাইডে আমাৰ হাত থাকে আৰু এইটো কটৰি জইন হ'ব ইয়াতে। তেনেকৈ পাৰি ল'ব। আৰু যেতিয়া আপোনালোকে চিলাই কৰে প্লিজ চিলাই কৰোঁতে টানি টানি চিলাই নকৰিব, লাহে লাহে সমানকৈ দুটা পাৰ্ট মিলাই ল'ব আৰু মিলাই গৈ থাকিব আৰু চিলাই কৰি গৈ থাকিব। তো টানি টানি চিলাই কৰিলে কি হয়, সৰু ডাঙৰ হৈ যাব, নিমিলে। চিলাই কৰি লাষ্টৰ পিনে নিমিলা হৈ যাব। যদি আপোনালোকে টানি টানিও নিচিলাই, সমানকৈ লাহে লাহে চিলাইহে, যদি কেতিয়াবা অলপমান কাপোৰ বেছি হয় তেতিয়াহ'লে এইটো কাটি পেলাই দিব পাৰিব। তো বেছি হোৱা কাপোৰখিনি আপোনালোকে কাটি মিলাই ল'ব। তো চাওক মই এনেকৈ পাৰিছোঁ, এতিয়া এনেকৈ ওলটাই ল'ম, ওলটাই পেলাই এই দুটা মোৰ সমান কৰি ল'ম।
সমান কৰি এনেকৈ ওপৰৰ পৰা তললৈকে চিলাই কৰি আহিম। তো চাওক এই দুটা পাৰ্ট জইন দিলোঁ। এতিয়া বাকী আছে বেল্ট তলৰ পিনে বেল্ট লগাম। এইটো হৈছে আমাৰ বেল্ট। এনেকৈ বেল্ট থাকিব, বেল্টকেইটা চাই ল'ব কোনফালে থাকে। তো যিটো ছাইড বেছি হয় এইটো ছাইডে ওপৰ ছাইডে থাকিব আৰু কমটো এইটো ছাইডে থাকিব। আৰু যিমানখিনি বেছি হয় আমি কাটি পেলাই বাদ দিম। তো সদায় কাপোৰ কাটিলে ডাঙৰকৈ কাটিব লাগে, সৰুকৈ কাটিলে কেতিয়াবা নিমিলা হ'লে আকৌ জইন দিবলৈ দিগদাৰ হয়। সেয়ে আমি যেতিয়া কাপোৰ কাটিং কৰোঁ তেতিয়া জোখটো অলপমান জোখতকৈ হাফ ইঞ্চি বা 1 ইঞ্চি বেছি, হাফ ইঞ্চি সদায় বেছি ল'ব। যদি আপুনি প্ৰথম চিলাই শিকিব বিচাৰে বা আপুনি প্ৰথম চিলাই কৰি আছে তেতিয়াহ'লে সদায় কাপোৰখন ব্লাউজৰ কাপোৰটো সদায় বেছিকৈ ল'ব। তো চাওক মই এতিয়া কি কৰিম, মই বেল্ট জইন দিম। তো এইটো চাইডে আমাৰ হুক থাকিব। তো এইটো চাইডে আছে আমাৰ 3 ইঞ্চি, এইটো চাইডে আছে আমাৰ 2.5 ইঞ্চি, 3.5 আৰু 2.5 ইঞ্চি। তো যিটো চাইডে হুক থাকে এইটো চাইডে 3.5 ল'ব, এইটো চাইডে 2.5 ইঞ্চি ল'ব। তো এনেকৈ ওলটাই দিম। ওলটাই পেলাই এইটো চাইডৰ পৰা আমি চিলাই কৰি যাম। হুক আৰু হুকৰ ঘৰ যিটো চাইডে থাকে এইটো চাইডৰ পৰা আমি চিলাই কৰি যাম।